उदालगुरि माजबादआव सारथि एनएसएस एसोसिएशननि दैदेननायाव गुबुन गुबुन बादायलु आनजादनि सायाव मावबादा हाबाफारि मोनसे लानाय जादों। खुलुमबाय लोगोफोर, नोंथांमोन साफ्रोमखौबो आंनि इउट्युब चेनेलनि गोदान भिडिअ जों फिन खेबसेबाव गोसो गोथारै बरायनानै लाग्रोफिनबावबाय। आइ होप आसा खालामदों नोंथांमोना इसोरनि अननायाव मोजाङैनो दङ आरो आंबो बे समाव मोजाङैनो दङ। नोंथांमोननि थाखाय गुबुन मोनसे गोदान आपडेट लानानै फैलायबाय। आपडेटखौ फुल नायजोब अब्लासो नोंथांमोना बुजिगोन। जायफ्रा चेनेलाव गोदान एबा दिनैसो फार्स्ट टाइम भिजिट खालामदों, चेनेलखौ साबस्क्राइब, भिडिअखौ लाइक खालामनानै फैबाय थानाय समाव फैबाय थानाय बुब्लियाव भिडिअ बानायनो थुलुंगा होलांगोन होननानै मिजिंथिबाय। नोंथांमोननि फोरमायथिखौ, नोंथांमोननि कमेन्टखौ बा नोंथांमोननि जिखिनि थट्स बेफोरखौ कमेन्ट सेक्सननि गेजेरजों फोरमायहरब्लानो जाबाय। शेयार खालामनानै हो बे भिडिअखौ, जाहाथे साफ्रोमबो बर' रायजो राजायानो बे भिडिअखौ नुनो हायो बा मिथिनो हायो। दिनैनि बे बादायलु मुगायाव जोङो कम्पिटिटिभ एग्जामफोरनि थाखाय जों प्रिपेयार जानो थानांगौआ जोबोद इम्परटेन्ट पार्ट बा जोबोद गोनांथिथार। बेनिखायनो बेफोरबायदि मोनसे इनिशिएटिभ लादों जे सारथि एनएसएस एसोसिएशना। बेफोरबायदि इनिशिएटिभ लानायनि थाखाय आं बिथांमोन एसोसिएशननि दैदेनगिरि बिथांमोनखौ गोसो गोरबोनिफ्राय हामबाय होनदों, साबायखर बावहरदों। मानो होननानै बुङोब्लाथाय कम्पिटिटिभ एग्जाम एबा बादायलु जि आनजादफोर जायो। दिनैनि मुगायाव मोनफ्रोमबो बिथिङावनो बादायलु आनजादफोरा जायो। गाननाय जोमनाय, रोजाबनाय, मोसानाय, साख्रि बाख्रिनि बेलायावनो जा बा कलेज इउनिभारसिटियाव एडमिसन मोननायनि बेलायावनो जा, एभरिथिङावनो दिनैनि मुगायाव जे कम्पिटिटिभ जायो। बेनिखायनो बेफोरबायदि इनिशिएटिभआ साफ्रोमबो फरायसुला फरायसुलिफोरखौ इन्सपायार खालामनायजों लोगोसे अरायबो गोजौ लेभेलाव थांनायाव एसेब्लाबो मदद जागोनखौ आं नुहुरो। बेनिफ्राय माखासे मानि फुटेज आंनिसिम सफैदों। बे फुटेजखौ आं होनाय जाबाय। नोंथांमोना अन्नानै भिडिअखौ फुल नायजोब, बेनि उनाव कमेन्ट बक्सआव कमेन्ट खालामनो दाबाव। সাৰথি ন্যাসে আজি যি অনুষ্ঠানটো আৰম্ভ কৰিছে, আচলতে এনেকুৱা অনুষ্ঠান সকলো অঞ্চলতে কৰাটো দৰকাৰ। আমাৰ যিখিনি ল'ৰা ছোৱালী ষ্টুডেণ্টছ, এই ষ্টুডেণ্টছখিনিয়ে কেনেকৈ তেখেতসকলৰ গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন বা পঢ়ি থকা সময়ৰ পৰা কেনেকৈ তেখেতসকলে বিভিন্ন পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগে, সেই যিটো প্ৰস্তুতিকৰণৰ কাৰণে তেখেতসকলে যেনেকৈ আগবাঢ়িব লাগে, সেই কথাখিনি আমাৰ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ বহুত ল'ৰা ছোৱালীয়ে নাজানে। আৰু সেইকাৰণে আজি এই অনুষ্ঠানটোত মই হৈছোঁ, মোৰ ভাল লাগিছে। আৰু সাৰথি ন্যাসে এই অনুষ্ঠানৰ দ্বাৰা ল'ৰা ছোৱালীখিনিক যেনেকৈ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীখিনিক যেনেকৈ বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব লাগে, তাৰে এটা আভাস দিব। গতিকে এই অনুষ্ঠানটো এনেকৈ আগবাঢ়ি যাওক, ভালকৈ হওক। আৰু ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত এনেকুৱা অনুষ্ঠান যদি হয়, ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। লগতে এই অনুষ্ঠানত আমি কেতিয়াবা অভিভাৱকৰ লগতো মত বিনিময় কৰিলে অভিভাৱকবিলাকো ভাল হ'ব। ল'ৰা ছোৱালীবিলাকক তেখেতৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ আগবাঢ়িব লাগিব অভিভাৱকবিলাকক ক'ব পাৰিব। ধন্যবাদ। হয়, আচলতে সাৰথিটো আমাৰ এটা সামাজিক অনুষ্ঠান, এইটো কোনো ৰাজনৈতিক বা বেচৰকাৰী অনুষ্ঠান নহয়। আমি এই অনুষ্ঠানটো জন্ম দিছিলোঁ 2023 চনৰ নৱেম্বৰ মাহত। উদ্দেশ্য আছিল যে আমাৰ গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ যিসকল আৰ্থিকভাৱে পিছপৰা কিন্তু মেধাৱী ছাত্ৰ ছাত্ৰী, তেখেতসকলক উৎসাহ যোগাবৰ কাৰণে, তেখেতসকলৰ লগত সাৰথি হৈ থাকিবৰ কাৰণে আমি অনুষ্ঠানটো জন্ম দিছিলোঁ। তেখেতসকলে যাতে আমি বুজি পাওঁ যে ছাত্ৰ ছাত্ৰীসকলে দুটা কাৰণতে পঢ়িব নোৱাৰে। এটা হয় তেওঁ নিজৰ ভুলৰ কাৰণে নোৱাৰে, আৰু এটা হ'ল যে তেওঁলোকৰ যিখিনি পঢ়াৰ কাৰণে যিখিনি সমল লাগে, সেই সমলখিনিৰ অভাৱৰ কাৰণে নোৱাৰে। গতিকে আমি প্ৰথম কাৰণটোতো আমি সমাধান কৰিব নোৱাৰোঁ, যিহেতু সেইটো তেখেতসকলৰ নিজৰ। গতিকে আমি যিটো দ্বিতীয় কাৰণ, যে ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা অভাৱৰ কাৰণে তেওঁলোকে পঢ়িব পৰা নাই, তেওঁলোকৰ যদি সঁচাই মেধা আছে, তেতিয়াহ'লে তেওঁলোকক ছাপোৰ্ট কৰিবৰ কাৰণে আমি এই অনুষ্ঠানটো জন্মগ্ৰহণ দিছিলোঁ। আৰু এই অনুষ্ঠানটোৰ লগতে আমাৰ আৰু এটা উদ্দেশ্য আছিল, যিসকল আমাৰ দিব্যাংগ ছাত্ৰ ছাত্ৰী আছে, দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলকো আমি বিভিন্ন সময়ত আমি সহায় আগবঢ়াই আহিছোঁ। আৰু সেই তেওঁলোকক সহায় আগবঢ়া আৰু তেওঁলোকক এটা সামাজিক ন্যায় দিয়া, এইটো এটা অনুষ্ঠানৰ অন্য এটা উদ্দেশ্য আছিল। আজি আমাৰ সাৰথি ন্যাসৰ যিটো 6দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, আজি আৰম্ভণি হৈছে। আমাৰ জিলা আয়ুক্ত মহোদয় তেখেতে আহি আমাৰ অনুষ্ঠানটো ইনগ্ৰেট কৰি থৈ গ'ল। এই অনুষ্ঠানটোৰ আমাৰ উদ্দেশ্য হ'ল যে গ্ৰাম্যাঞ্চলৰ যিসকল ল'ৰা ছোৱালী আছে, তেওঁলোকৰ আচলতে আত্মবিশ্বাসৰ অভাৱৰ কাৰণে কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষা তেওঁলোকে আগবাঢ়ি নাহে বুলি আমি অনুভৱ কৰোঁ। গতিকে আমি বুজি পাওঁ যে তেখেতসকলৰ মেধা আছে, কিন্তু তেখেতসকলৰ আত্মবিশ্বাসটো যাতে আমি গঢ়ি দিব পাৰোঁ, তেওঁলোকৰ
কিতাপৰ লগত সম্পৰ্কটো বা তেওঁলোকে আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কাৰণে যিবোৰ লাগে যে চিলেবাছবোৰ কেনেকুৱা, টাইম মেনেজমেণ্টটো কেনেকৈ কৰিব লাগে বা ইণ্টাৰভিউ কেনেকৈ ফেচ কৰিব লাগে, প্ৰিপাৰেশ্যন কমপ্লিটলি কেনেকৈ কৰিব লাগে, এই গোটেই বস্তুবোৰ আমি ছদিনীয়া কৰ্মশালাৰ জৰিয়তে তেওঁলোকক এটা আচলতে আত্মবিশ্বাস গঢ়ি তুলিব বিচাৰিছোঁ। গতিকে আমাৰ ইয়াতে আমাৰ 76 আমাৰ পাৰ্টিচিপেণ্টে এনৰোল কৰিছিলে, তাৰ ভিতৰত আমাৰ কেইজনমান অনুপস্থিত আছে যদিও প্ৰায় সংখ্যক ষ্টুডেণ্ট আমাৰ প্ৰেজেণ্ট আছে। গতিকে এই ছদিনীয়া কৰ্মশালাত আমাৰ জিলাৰ প্ৰত্যেক দিনা একোজনকৈ ACS বিষয়া আহিব। তেখেতসকলে আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেকশ্যন কৰিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষা সম্পৰ্কে তেওঁলোকক অৱগত কৰিব, লগতে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে এই সম্পৰ্কে তেওঁলোকক নিৰ্দেশনা দিব।